নমস্কাৰ বন্ধুসকল, মই মঞ্জিত শৰ্মা ভিএলই ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকলৈ এটা সৰু বিজনেছ টিপছ এই ভিডিঅ'টোৰ যোগে আপোনালোক সকলোকে দিব খুজিছোঁ। এই বিজনেছ টিপছটো আপোনালোকে চাই ভাল পালে কৰি চাব পাৰে। বহুত কম টকাৰে এটা সৰু বিজনেছ আইডিয়া। এই বিজনেছ আইডিয়াটো মাত্ৰ ৫,০০০ টকাৰে আপুনি আৰম্ভ কৰিব পাৰিব। আৰু যদি আপুনি ভালকৈ যদি কৰে, এই ৫,০০০ টকাৰে আপুনি বিজনেছ কৰি এটা সময়ত আপোনাৰ তাত বহুত টকা জমা হৈ যাব। তো এই বিজনেছ আইডিয়াটো কি, ইয়াৰ বিষয়ে আমি কিছু বিতংভাৱে আলোচনা কৰিম এই ভিডিঅ'টোৰ যোগেদি। আচলতে ৫,০০০ টকাৰে আপুনি ইচ্ছা কৰিলে আপুনি বহুত ব্যৱসায় কৰিব পাৰে। আপুনি যদি ভাবে এখন চাহ দোকান খুলিব পাৰে, তামোল পাণ বিড়ি চিগাৰেটৰ দোকান এখন খুলিব পাৰে, নাইবা মোবাইল ৰিচাৰ্জৰ দোকান এখনো খুলিব পাৰিব, নাইবা আপুনি শাক চব্জিৰো ব্যৱসায় কৰিব পাৰিব। কিন্তু অতি উত্তম ভাল ব্যৱসায় আৰু কম সময়ত ভালকৈ চলা বিজনেছ হ'লে মই যিটো ক'ব খুজিছোঁ এইটো আপোনালোকে মন দি শুনিব আৰু ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব। তেতিয়াহে আমাৰ ভিডিঅ'টো আপোনালোকে ভালদৰে বুজিব পাৰিব। এই ৫,০০০ টকাৰে কি বিজনেছ কৰিব? আপোনাৰ এই বিজনেছটো হ'ল আপুনি এখন ফল মূলৰ দোকান খুলিব পাৰে। ফল মূলৰ দোকান যদি আপুনি খোলে, তেনেহ'লে আপোনাৰ ঠাইডোখৰ মন্দিৰৰ ওচৰত হ'লে, নাইবা য'ত গাড়ীৰ বাছ ষ্টেণ্ড নাইবা মেজিক ষ্টেণ্ড নাইবা পেলপিল ষ্টেণ্ড নাইবা হস্পিটেলৰ ওচৰত এনেকুৱা ঠাই এডোখৰ বিচাৰি আপুনি প্ৰথমে এই ব্যৱসায়টো ফুটপাথতে হওক নাইবা এনেকুৱা ঠেলাতকৈ লৈ এই ব্যৱসায়টো আপোনালোকে কৰিব পাৰে। এই ব্যৱসায়টো যদি আপোনালোকে প্ৰথমে ৫,০০০ টকাৰে যদি কৰে, তো এটা সময়ত এই ব্যৱসায়টো আপোনাৰ কম সময়ৰ ভিতৰতে আপোনাৰ পুঞ্জিটো বাঢ়ি গ'লে আপুনি ব্যৱসায়টো কিছু বঢ়াই দি অলপ ডাঙৰকৈ কৰিব পাৰিব। আৰু কিছু পুঞ্জি আপোনাৰ হাতত জমা হ'লে ভাল এডোখৰ জেগা চাই তাতে এটা ৰুম লৈ সেই ৰুমটোত পাৰ্মানেণ্টলি আপোনালোকে এই ব্যৱসায়টো ধুনীয়াকৈ ভৱিষ্যতলৈ কৰি যাব পাৰিব। ফল মূল হৈছে এনেকুৱা এবিধ বস্তু, যি বস্তু সকলো জাতিৰ মানুহকে ধৰি সকলো উৎসৱ পাৰ্বণ আদিতে ব্যৱহাৰ হয়। যদি আপুনি এই ব্যৱসায়টো হস্পিটেলৰ ওচৰত কৰিব পাৰে, তেনেহ'লে আপোনাৰ বাবে এই ব্যৱসায়টো অতি লাভদায়ক হ'ব। কাৰণ কোনোবা মানুহ এজন হস্পিটেলত থাকিলে তেখেতৰ খবৰ ল'বলৈ আমি প্ৰায় যাওঁ, আৰু তেখেতৰ খবৰ ল'ব যোৱাৰ সময়ত আমি পাৰিলে কিছু ফল মূলহে লৈ যাব চেষ্টা কৰোঁ। আৰু সেইটোৱে আমাৰ মূৰত আটকি থাকে যে অমুকৰ খবৰ ল'ব হস্পিটেলত যাম, কিবা অলপ ফল মূল যদি বাটত পাওঁ তেনেহ'লে কিনি লৈ যাই দিব পাৰিলে ভাল লাগিলেহেঁতেন। তো ফল মূলটো হস্পিটেলৰ ওচৰত এডোখৰ জেগা চাই খুলিলে আপোনাৰ বাবে এইটো লাভদায়ক এটা ব্যৱসায় হ'ব পাৰে। তাৰপিছত মন্দিৰত গ'লে নানানটা ধৰণৰ ফল মূল লৈ যোৱা হয়। গতিকে মন্দিৰৰ ওচৰৰ জেগা এডোখৰ পালেও আপোনাৰ বাবে এই ব্যৱসায়টো লাভদায়ক হ'ব পাৰে। আৰু তাৰ বাহিৰেও এই ব্যৱসায়টো আপোনালোকে যদি কোনোবা বাছ ষ্টেণ্ড হওক নাইবা মেজিক ষ্টেণ্ড হওক নাইবা ই ৰিক্সাৰ ষ্টেণ্ডৰ সন্মুখতো আপোনালোকে যদি এই ব্যৱসায়টো কৰিব পাৰে, তেনেহ'লে এই ব্যৱসায়টো আপোনালোকৰ বাবে অতি লাভজনক হোৱা যেন লাগে। কাৰণ আপোনাৰ ঘৰত ক'ৰবাৰ দূৰৰ পৰা আলহী এজন আহিলে তেখেতে আপোনাৰ ঘৰত ফল মূল লৈ যাব চিন্তা কৰিব, আৰু যদি মুখৰ আগতে যদি পায় তেনেহ'লে চকলেট বিস্কুট মিঠাই এইবিলাক বাদ দি ফল মূল নিয়াৰ বাবে চিন্তা কৰিব। তো বন্ধুসকল, মই তাৰ বাবে আপোনালোকক কৈছোঁ, আপোনালোকে ভাল এডোখৰ জেগা চাই ফুটপাথতে বা ৰাস্তাৰ ছাইডত জেগা এডোখৰ উলিয়াই
এখন ওপৰত তিৰপাল এখন টানি তলত অলপমান বাঁহ আৰু কাঠেৰে ফলখিনি সজোৱাৰ কাৰণে অলপ যদি ভালকৈ বনাই লয় তেনেহ'লে এই ফল মূলৰ ব্যৱসায়টো আপোনাৰ ৰাস্তাৰ কাষত ভাল এডোখৰ ঠাই হ'লে যিকোনো জেগাতে চলি যাব পাৰে। আৰু ফল মূল এবিধ এনেকুৱা বস্তু আমাক প্ৰায় সদায় ফল মূলৰ প্ৰয়োজন। ঘৰত এনেও আমি প্ৰায় ফল মূল খায়ে থাকোঁ, লগতে উৎসৱ পাৰ্বণ কিবা পূজা আদি পাতিলে এই ফল মূলৰ বিশেষ প্ৰয়োজন হয়। গতিকে ফল মূলৰ ওপৰত আপোনালোকে অলপ চিন্তা চৰ্চা কৰি আপোনাৰ ওচৰৰ ঠাইখিনি অলপ চাই চিতি যদি ভাল এটা যদি পইণ্ট আপোনাৰ চকুত যদি পৰি যায় তেনেহ'লে এই ব্যৱসায়টো আপোনালোকে দেৰি নকৰি সোনকালে আৰম্ভ কৰিব পাৰে। কাৰণ এই ব্যৱসায়টোত অতিমাত্ৰা লাভ দেখা গৈছে আৰু ই ভাল চেল হোৱা এবিধ বস্তু। আৰু ইয়াৰ ব্যৱসায় কৰিলে আপোনালোকে একো চিন্তা কৰিবলগীয়া নাই। এইটো এবিধ ভাল বস্তু। খালি ফল মূল আপুনি বিকিবৰ বাবে কিনি অনাৰ আগত ফল মূলখিনি আপুনি অলপ কিনিব জনাৰ বাবে অলপ শিকি ল'ব, কেনেকুৱা কি প্ৰডাক্টৰ আপোনালোকে এই ফল মূলখিনি কিনিব। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল পালে আপোনালোকে মোৰ চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা কথা থাকিলে কমেণ্ট বক্সত জনাব। ধন্যবাদ।